গুড মৰ্ণিং ফ্ৰেণ্ডছ, সকলোকে এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকক সকলোৰে এটা ধুনীয়া ৰাতিপুৱালৈ সকলোৰে দিনটো শুভ হওক তাকে কামনা কৰিলোঁ। আজি আমি গৈ আছোঁ এতিয়া জিমলৈ। লগত এই মইনা আৰু মধু আহি আছে, সিহঁতলৈ এতিয়া ৰৈ আছোঁ। সিহঁতি আহিলে একেলগে যাম আৰু। বাকী আগলৈকে চাই থাকক ব্লগটো, আপোনালোকে কণ্টিনিউ কৰি থাকক স্কিপ নকৰাকৈ। এয়া আহি আছে লাহে লাহে জিমলৈ। এয়া মইনা আৰু মধু এই দুটা আহিলে, দুটা বহুত দেৰিকৈ আহিছে। গুড মৰ্ণিং দেই দুইটাকে। চাই থাকক এবাৰ, ইমান লাজ কৰিলে কি হ'ব। আজি কি মাৰিবা? অঁ ঠিকে আছে, ব'লা ডাইৰেক্ট জিমত লগ পাই আছোঁ। নহ'লে পঢ়া স্কুলখন এবাৰ চাই লওক আপোনালোকে। এই ফ্ৰণ্টৰ পৰা দেখাম ব'লক, এখন মই পঢ়া স্কুলখন চাই লওক এবাৰ। গেটখন বনাই আছে, গোটেই কালাৰটো কিবা কিবি লাগিছে। এতিয়া কুঁৱলী চুঁৱলী পৰি আছে গোটেই। বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়। জিম পালোহি আৰু জিমটো ভিতৰলৈ এতিয়া সোমাই যাওঁ। চাই থাকক আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰে অকণো। ফাইনেলি জিমৰ পৰা ওলাই দিলোঁ। এইকেইটা ধেৰ মাৰিলে, মই মাৰিবই নোৱাৰিলোঁ আজি। এইকেইটা একেৰাহে মাৰিয়ে আছে প্ৰত্যেক দিনে, মই আকৌ এইকেইদিন নায়ে নহয়। আজি এইকেইটা পূৰা দিছে, তাৰপিছত ফালি ফালি দিছে। কেনেকুৱা লাগিলে? মজা শম্ভু, মজা মজা। ঠিকে আছে ঠিকে আছে। তাৰপিছত বনাই দিলে ওৱা, জেকেট পিন্ধি আহিছে আমি দেখিম বুলি। বিৰাট টেঙৰ হ'ল। ফাইনেলি ইয়াৰ নয়নমণিয়ে বাইক লৈ ল'লে, নতুন বাইক ৰয়েল এনফিল্ডৰ। বাইকখন এবাৰ চাই লওক আপোনালোকে। এইখন গোটেই মানুহ হেভি আৰু পাৰ্টিটো পাম নে? পাবা নিশ্চয় পাবা। ঠিকে আছে, বাকী কংগ্ৰেচুলেশ্যন। থেংক ইউ। ভালকৈ চলাবা বাইকখন, কাৰণ বাইকখন জানাই নহয় বেছি স্পীড গৈ লাভ নাই, এনেও লাহেকৈ যাবা। কাৰণ বাইকখনতে গোটেই লাইফৰ ৰিস্কটো আছে। বেছি স্পীড গৈ কি হ'ব, সোনকালে পাবাগৈ, কিন্তু কেতিয়াবা অকস্মাত কিবা কিবি হৈ যাব, সেইকাৰণে লাহেকৈ চলাবা। বাকী কেনেকুৱা ফিল্ডটো? কেনেকুৱা ফিল্ডটো তোমাক কি ক'ম আৰু, আল্টিমেট হয় একদম, বিৰাট কোমল হয় বাইকখন চলাবলৈ। আৰু সপোন আছিল লোৱাৰ। আৰু কাৰোবাক লোৱা এডভাইচ দিবা নে? এইখন লোৱা? এখন দিব বিচাৰোঁ, যেনে মোৰ লগৰবিলাক বন্ধুসকলক, তেওঁলোকক মই। ঠিকে আছে। বাকী ভাল লাগিলে, পাৰ্টিটো পাম বুলি আশা ৰাখিছোঁ। ব'লা এতিয়া আমি কলেজলৈ ওলাই দিওঁ। অ'কে।
ফাইনেলি ইয়াৰ গোগামুখ বুলি ক'লে ভাল লগা জেগাটোত আহি পালোঁ। গোগামুখ বুলি ক'লে জানেই আপোনালোকে এইডোখৰত ৰ'ব বেছিকৈ। এইডোখৰ গোগামুখ বুলি ক'লে ভাল লাগে আৰু আচলতে এইডোখৰ নিচিনা আৰু নাই আৰু লখিমপুৰলৈ যাওঁতে বা গোগামুখলৈ যাওঁতে ভাল লগা জেগা। এইডোখৰ যি বিউটি এইটো নেচাৰ সেইটো আৰু আপোনালোকে এইডোখৰ পাৰ হৈ গ'ল বুলি ক'লে নাপায়। এইটো এটা চিনেমেটিক শ্বট চাই ল'ব। এইটো নয়নমণি হাই কৈ দিয়া। এইখন তাৰ বাইকখন অলপ প্ৰেছ ড্ৰাইভ দিবলৈ অহা আগতে হ'ল আৰু একদম মজা লাগিলে দেই আহি একদম মজা। হৃদয়টো দুখৰে ভঁৰাল লোণৰে ভঁৰাল সেয়েহে হৃদৰোগে নিমখ খোৱা প্ৰায় মানা। নিমখ খাওঁ বাবে আমি দুখত পৰোঁ। সেয়েহে আমাৰ জীৱনৰ তিনিভাগেই দুখ। তথাপি নিমখ সকলোৰে প্ৰিয়। নিমখ নহ'লে আমাৰ পেটলৈ ভাত নাযায়। নিমখ নহ'লে সকলো সোৱাদ হয় মিছা। আমাৰ জিভাই আটাইতকৈ পচন্দ কৰে নিমখ। অকাৰণে আমি নিমখ খাওঁ। সিহঁতেও ভাল পাই উঠে নিমখ। এতিয়া আমাকে প্ৰতি ব্যক্তিৰ আগত ঘোষণা কৰে তেওঁৰ ল'ৰা ছোৱালীবোৰে ভাজি নাখায় ভাল পায় তেওঁ নিমখ দিয়ে। এতিয়া বৰ্তমান গৈ আছোঁ এতিয়া বজন্তীপুৰলৈ লগৰ এটা ঘৰত পাৰ্টি খাবলৈ। এই মুছাহাৰী বুলি কয় এই গেম ছেক্ৰেটৰী অভি ক'ত যাম এতিয়া? আমি এতিয়া যাম কৰমদা মুছাহাৰী ঘৰত। আমি পাৰ্টি কৰিম এনজয় কৰিম পুৰা মানে খানা খাম ধৰি লওক। অঁ এইটো মুছাহাৰী আজি সিহঁতৰ ঘৰত যাম। কেনেকুৱা আয়োজন কেনেকুৱা? কি কি খোৱাবি? হাঁহ মাংস